হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি এটা নতুন ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ফুচকা বনাইছোঁ ঘৰতে। চাওকচোন কেনেকৈ বনাইছোঁ। আচলতে মোক কিনি অনা ফুচকা পেকেট এটা আছিলে, সেই ৰিফাইন তেলতে ভাজি দিছোঁ। এনেকৈ একেবাৰে সহজ ঘৰত বনাবলৈ। তাৰপৰা এটা এটাকৈ বনাই এইটো দেখুৱাই দিছোঁ। সাধাৰণভাৱে মই এইখিনি সকলো ভাজি ল'লোঁ। গোটেইখিনি ভাজি ল'লোঁ প্ৰথমতে। চাওকচোন ইমান ধুনীয়া লাগে দেখিবলৈ। আমিতো বাহিৰৰ পৰা কিনি খাওঁ ন। তাৰ পাছত আপোনালোকে চাব, মই তেতেলীখিনি কি কৰি থৈছোঁ, তিয়াই থৈছিলোঁ অলপ সময়। তেতেলীখিনি তিয়াই থোৱাৰ পাছত এইখিনি, তাৰপৰা ইফালে আকৌ আলুখিনিও মই বইল হ'বলৈ দিলোঁ। বইল হ'বলৈ দিয়াৰ পাছত আমাৰ গুণগুণে কিন্তু খাওঁ খাওঁ কৰি আছে আৰু। অকল ফুচকাটোহে খায়, তাই বেলেগ বস্তুবোৰ নাখায় বাৰু। চাবাহোন কি তাই খাবলৈ বৰ মন, ফুচকা ভাল পায়। তাৰপিছত আলুখিনি কি কৰিলোঁ চাওকচোন। আলুখিনি উলিয়াই সেয়া জলকীয়া, নিমখ, পিঁয়াজ, ৰেড চিলি, অকণমান জিৰা গুড়ি সকলোবোৰ দি ভালকৈ পিটিকা কৰি ল'লোঁ। এইখিনি হৈ গ'ল পিটিকা। তাৰপৰা এইখিনি তেতেলী পানীখিনি সেয়া হৈছেগৈ আৰু। তাৰ মাজতে আমি আকৌ ভাতো খাই ল'লোঁ দেই, একেবাৰে চিম্পুলকৈ। চাওকচোন, লগত এয়া পিটিকা আছিলে, মাছৰ পিটিকা। ফাইনেল লুকটো আৰু কেনেকুৱা হয় তাকে। আচলতে মই দিম বুলি ভবা নাছিলোঁ, কিন্তু দেখিলোঁ যে দিব পৰা যায়চোন। আপোনালোকেও সহজে বনাব পাৰে ঘৰতে, যদি ইচ্ছা কৰে। ভাল লাগিলে খাই। বনাই চাবচোন, ট্ৰাই কৰি চাব। আজিলৈ আহোঁ, বাই বাই।